হয় শোভাযাত্ৰাত এই শোভাযাত্ৰাটো এটা মানে খুব আমোদজনক এটা হৈছে শোভাযাত্ৰাটো এটা শোভাযাত্ৰা গতিকে এইটোৱে ভাল লাগিছে থেংক ইউ Hey guys, মই rekhapriya আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আজি আকৌ এটা নতুন ভিডিঅ' সৈতে সকলোৰে মাজলৈ আহিলোঁ আৰু সকলোৱে ভিডিঅ'টো চাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু মোৰ লগত আছে এয়া মীৰা আমি গৈ আছোঁ আজি মথুৰাপুৰত কি আছে কি নাই ভিডিঅ'ত দেখাই থাকিম সকলোৱে চাই থাকিব স্কিপ নকৰাকৈ ভিডিঅ'টো চাই সমিতি আৰু মথুৰাপুৰ ব্যৱসায় সমিতিৰ তৰফৰ পৰা সেইখন মথুৰাপুৰ ব্যৱসায় সন্থা মানে গেটে গেট আৰু চবেই বেলেগ বেলেগকৈ বনাইছে আদৰণি গেট ফটো প্লেচ এইটো বহুত ধুনীয়া বনাইছে ফটো প্লেচটো এইটো ফটো প্লেচ মৰমৰ মথুৰাপুৰ উচ্চতম মাধ্যমিক বিদ্যালয় লগ এটা দিছে একদম ধুনীয়া লাগিছে এইটো আহি কিনে চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইয়াত মানুহ এইখন মথুৰাপুৰ এইটো জ্যোতি বাচ্চাৰ নাম দিছে ইয়াত মহাৰাজা জয়ন্তী বৰ্ষ উদযাপনৰ গেটখন সম্পূৰ্ণকৈ দেখাবলৈ চেষ্টা কৰিলোঁ ভালনে অঁ ভালেই Welcome to Mathurapur P-Ward High School. Itu pendel tuh sakit dunia lagi sih. মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহাৰাজত বৰ্ষ জয়ন্তী আজি শেষৰ দিনটো হয় আৰু মই আজি আহিছোঁ চাৰিওফালটো দেখাবলৈ চেষ্টা কৰিলোঁ অলপ চুনচুনীয়া ফটো পোষ্ট দি আছিল মই ফটো মৰা নাছিলোঁ ভিডিঅ' অলপ কৰি আছিলোঁ ইমান সৰু এডোখৰ জেগাত ইমান ডাঙৰকৈ মানে এটা প্ৰগ্ৰেম কৰিলে ভাবিয়ে আচৰিত লাগে ইয়াত ৭৫খন ফ্লেগ মানে উৰুৱাইছিল আৰু পেণ্ডেলটো যথেষ্ট ডাঙৰ এয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ গেটখন দেখাই দিলোঁ অলপ ফটো মৰা প্লেচ সকলো ফটো মাৰিছেহি আৰু ফ্লেগখিনি থকা জেগাডোখৰ বহুত ধুনীয়াকৈ বনাইছিল কিমান চনৰ পৰা তাকো দি দিছে ইয়াত সকলো ফ্লেগত লগাই এয়া আমাৰ মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ মানে নিউজ চেনেলৰ দাদাকেইজনৰ লগ পালোঁ অকণমান দেখাই দিব ভাবিলোঁ এয়া ডাঙৰ দিয়ক কিবা সুন্দৰ লাগিছে আহিছোঁ আজি পুৱাই আৰু তোমালোকো উপস্থিত হৈছেহি তোমালোকৰ এই ৰেখাপ্ৰিয়া যিটো চেনেল এই চেনেলৰ যোগেদি সকলোলৈকে শুভেচ্ছা জনাইছোঁ দিনটো শুভ হওক সুৰময় হওক আৰু এই যি মহাজন বেংকে আয়োজন কৰিছে মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় এই অনুষ্ঠানটো সফলভাৱে সম্পন্ন হয় আমাৰ চেনেলৰ যোগেদি সকলোৱে শুভেচ্ছা জনাইছোঁ আৰু তোমাৰ আপোনালোকলৈ অনুৰোধ যে এই ভণ্টিগৰাকী যি হৰিপ্ৰিয়া নামৰ চেনেলটি সকলোৱে ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক থেংক ইউ আৰু এজন আমাৰ উঠক না নোৱাৰিছে উঠি দে অকণমান মানে উঠিবই নোৱাৰে মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি হৰিপ্ৰিয়া আহিছে আৰু তাইৰ চেনেলটো ৰেখাপ্ৰিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু গোটেইকেইজন আমাৰ এজন দাদা কৈ দিয়ক নমস্কাৰ কেনেকুৱা লাগিছে ৰেখাপ্ৰিয়া মই আহিলোঁ বৰ আশা কৰিছোঁ এই চেনেলটোৱে আমাৰ ৰেখাপ্ৰিয়া চেনেলটোতে জনসাধাৰণ চবে ৰেখাপ্ৰিয়া যাতে অকণমান মৰম দিয়ে ছাবস্ক্ৰাইব কৰে তাই আপোনালোক বাই বাই আৰু এজন বহি আছে ধুনীয়াকৈ আজি শোভাযাত্ৰা কাৰ্যসূচীত বহুত ডাঙৰ এজন অভিনেত্ৰা লগ কৰাবলৈ গৈ আছোঁ বলক তেনেহ'লে
ভাল 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 মোৰ ভালে শোভাযাত্ৰাত আহিছা এখন ইয়াতে পঢ়া নেকি তোমালোকে কিন্তু অনুষ্ঠানটোত আহিছা অঁ কৰি আছা ঠিকে আছে ঠিক আছে ঠিক আছে আজি এইটো বৰ্ণিল শোভাযাত্ৰা বদ্ৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইয়াত অংশ লৈছোঁ মোৰ সৌভাগ্য আৰু এটা কথা ভাল লাগিছে যে অসমীয়া মাধ্যমৰ স্কুলৰ যদি আজি মহাৰজত জয়ন্তী আয়োজন কৰিছে আৰু কমেও 1000 ছাত্ৰ ছাত্ৰী ইয়াত শিক্ষা লয় গতিকে ইয়াত আৰু এতিয়া ক'ব নোৱাৰি শোভাযাত্ৰাত এই শোভাযাত্ৰাটো এটা মানে খুব আমোদজনক এটা হৈছে শোভাযাত্ৰাটো এটা শোভাযাত্ৰা গতিকে এইটোৱে ভাল লাগিছে থেংক ইউ হয় নেকি হয় গতিকে এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব গতিকে ভাল ভাল অনাগত দিনত ভাল ভাল কাম কৰি যায় তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰিব हेलो आगे यूट्यूब बनाए गए हैं ताले जाओ फोटो में लोपा महा বাজিল 1:40 আৰু আমি প্ৰগ্ৰেমৰ পৰা যাওঁগে বুলি ভাবিলোঁ আৰু যিমানকণি থাকিলোঁ সিমানকণিতে বহুত ফূৰ্তি কৰিলোঁ নাচিলোঁ আপোনালোকে দেখিলেই আৰু ভাল লাগে তেনেকৈ ফূৰ্তি কৰি সকলোৰে লগত আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই close till I get up. Time is barely on our side. I don't wanna waste what's left.